ভিডিওটো আৰম্ভ হোৱাৰ আগতে মই কৈ দিছো যে মই ইয়াত কাকো সাপোৰ্ট কৰা নাই আৰু কোনেও গাত পাতি নলবা। যদি ভিডিওটোৰ বিষয়বস্তু বুজি পাম বুলি ভাবিছা তেনেহলে চোৱা, নহলে ফটোৱা কমেন্ট নকৰিবা। ধন্যবাদ। এনেকুৱা কি বস্তু আছে যিটো মানে লৰাই কৰিলে 10-20 মিনিটত ভাগৰি যায় আৰু ছোৱালীয়ে কৰিলে কৈ থাকিব মন যায়। এনেকুৱা কি কাম আছে যিটো লৰাই কৰিলে 10-20 মিনিটত ভাগৰি যায় আৰু ছোৱালীয়ে কৰিলে কৈ থাকিব মন যায়। বন্ধুসকল সাবস্ক্ৰাইব কৰক মোৰ ৱৰ্ল্ড অফ বিশাল চেনেলটো আৰু আহিবলগীয়া ভিডিঅ'বোৰ মিছ নকৰিবলৈ বেল আইকনটো ক্লিক কৰক আৰু লগতে ভিডিঅ'বোৰ লাইক কৰি মোক আগুৱাই যোৱাত প্ৰেৰণা দিয়ক। নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। গতিকে বন্ধুসকল, আপোনালোকে নিশ্চয় বুজি পালে যে বৰ্তমান আমাৰ অসমত এনেকুৱা কিছুমান মক্কেল আছে যিবোৰে পাব্লিচিটি পাবলৈ জুবিনদাৰ ওপৰতো ৰোষ্ট কৰিবলৈ সাহস কৰে। ৰাতি জ্বলে মিছন চাইনাৰ যি সংগীত, এই সংগীতক মই এনেকুৱা ৰ'ষ্ট কৰিম যাতে জুবিন গাৰ্গে এনেকুৱা ধৰণৰ সংগীত আৰু ভৱিষ্যতে নিৰ্মাণ নকৰে। আৰু বৰ্তমান সময়ত এনেকুৱা এজাত মক্কেল আছে যিবোৰে পাব্লিচিটি পাবলৈ প্ৰেংক ভিডিঅ'ৰ নামত ডাবল মিনিং প্ৰশ্ন সুধি মক্কেলামি আৰু অসভ্যালি কৰে। গতিকে বন্ধুসকল, আজি মই এই জাত মক্কেলৰ কথা আলোচনা কৰিম। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰক, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক। বন্ধুসকল, এইখিনিতে মই আপোনালোকক এটা মেছেজ দিব ওলাইছো যে আপোনালোকৰ মৰম আৰু ছাপোৰ্টৰ বাবে মোৰ চেনেলটোৱে অতি শীঘ্ৰে 15,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিব আৰু এই 15,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম হোৱাৰ পিছতে মই এটা অনুষ্ঠান ৰাখিম বুলি ভাবিছো। সেই অনুষ্ঠানটো হৈছে Q&A। গতিকে বন্ধুসকল, আপোনালোকৰ যদি মনত কিবা প্ৰশ্ন আছে তেনেহলে মোক কমেন্ট কৰি সোধক। মই সেই অনুষ্ঠানটোত আপোনালোকৰ প্ৰশ্নৰ এনসাৰ দিম আৰু বন্ধুসকল, মই অতি সোনকালে ফেচ কেম ভিডিঅ' বনোৱা আৰম্ভ কৰিম। তো তাৰ বাবে আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। গতিকে বন্ধুসকল, আশা কৰিছো আপোনালোকে এইদৰে মোক ছাপোৰ্ট কৰি থাকিব। গতিকে বন্ধুসকল, আহক আমি দেৰি নকৰি ভিডিঅ'টো সোনকালে আৰম্ভ কৰো। মাছৰ ভাল পাওঁ চিতল, হে পাচলি ভাল পাওঁ পাতল, আজিকালি ভাল লগা হ'ল ৰঙা পানীৰ বটল। আমাৰ কুৱেশ্যনটো হ'ল এনেকুৱা কি বস্তু আছে যিটো মানে লৰাই কৰিলে 10-20 মিনিটত ভাগৰি যায় আৰু ছোৱালীয়ে কৰিলে কৈ থাকিব মন যায়। ভাগৰি যায় 10-20 মিনিট হায়েষ্ট। ছোৱালী কৰি থাকে মন যায়, কৈ থাকিব মন যায়। মেকআপটো লৰাই নকৰে। মেকআপ ভাগৰি যায় নি কৰিলে? হাই ঐ, এইটো কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিলি তই? আৰু যাক তই প্ৰশ্নটো সুধিছ তেখেতৰ অলৰেডি মগজুত আহিয়ে গ'ল ইয়াৰ এনসাৰ কি হব। তোক আকৌ ভাঙি পাতি কেনেকৈ কব? কাৰণ তই ভাঙি পাতি কব পৰা প্ৰশ্ন সোধাই নাই। আৰু বাইদেউ গৰাকীৰ প্ৰশ্নটো শুনাৰ পিছত মুখত বৰ বেলেগ ধৰণৰ হাঁহি ওলাইছে। চোৱা। বাইদেউ গৰাকীৰ হাঁহিটো দেখি এনেকুৱা লাগিছে যেন জীৱনৰ সকলোবোৰ আনন্দ লাভ কৰিছে। এইখিনিতে মোৰ এটা কবিতা আবৃত্তি কৰিবলৈ মন গৈছে। শুনা। বাইদেউ, আপুনি দেখিবলৈ খুব ধুনীয়া, আপোনাৰ হাঁহিটোও মোহনীয়া, কিন্তু আপুনি এই মক্কেলটোৰ পাল্লাত পৰি কিয় হবলৈ খুজিছে ঘূণীয়া? হেৰ বোপাই, তই যিবোৰক প্ৰশ্ন সুধি ফুৰিছ সেইবোৰে তোৰ প্ৰশ্ন শুনি খুব আনন্দ পাইছে, কিন্তু যদি আমাৰ সোণাপুৰীয়া ছোৱালীয়ে পালে হয় তোক, তেনেহলে তোৰ গালত 5 নম্বৰী চেণ্ডেল বহাই ইফালৰ গাল সিফালে কৰি দিলে হয় আৰু তাকে দেখি বাকীবোৰ পাব্লিকে তোৰ পিঠিখন বৰ বেয়াকৈ ধুলে হয়। বহুত পাব্লিচিটি পালি হয় তই। চালা মক্কেল, প্ৰশ্ন সুধিবলৈ আহ। এইবোৰ প্ৰশ্ন সুধি তই প্ৰেংক ভিডিঅ'ৰ নামত মক্কেলামি কৰি ফুৰিছ। চালা মক্কেল, লাজ নাই তোৰ? দিনে দিনে মক্কেলৰ সংখ্যা বৃদ্ধি কৰি আছ চালা। এনেকুৱা কি কাম আছে যিটো লৰাই কৰিলে 10-20 মিনিটত ভাগৰি যায় আৰু ছোৱালীয়ে কৰিলে কৈ থাকিব মন যায়? মাষ্টাৰবেশ্যন। ৰং এনসাৰ।
নাই নহব আৰু ইয়াক মানে পাব্লিক ধুলাই দিবই লাগিব আৰে ভাই তই চিধা চিধি কৈ নিদিও কিয় যে তোৰ সেই প্ৰশ্নটোৰ উত্তৰ গুগলত www.prongtube.com তাত আৰামত পোৱা যাব এইদৰে তই পাব্লিকৰ মাজত কিয় পাগলামি কৰি ফুৰিছ সালা মক্কেল অভদ্ৰ নিজকে অভদ্ৰামী পৰিচয় দি ফুৰিছ পাব্লিচিটি পাবলৈ আজিকালি এইবোৰো আৰম্ভ কৰিছ পাব্লিকৰ মাজত ডাবল মিনিং প্ৰেংক ভিডিঅ'ৰ নামত তহঁতে এইবোৰ মক্কেলামি কৰি ফুৰিছ দিনক দিনে মক্কেলৰ সংখ্যা বৃদ্ধি কৰি ফুৰিছ তহঁতক দেখা পায় আৰু বহুতে এইবোৰ মক্কেলামি কৰিব বন্ধ কৰ এইবোৰ মক্কেলামি আমাৰ কুৱেশ্যনটো হ'ল মানে কি কাম লৰাই কৰিলে 10-20 মিনিটত ভাগৰি যায় আৰু ছোৱালী কৰিলে মানে কৈ থাকিব মন যায় বন্ধুসকল এইখিনিতে মোৰ আৰু এজাত মক্কেলৰ কথা মনত পৰি গৈছে যিয়ে পাব্লিচিটি পোৱাৰ বাবে নিজৰ জেণ্ডাৰ চেঞ্জ কৰি ৰাইজৰ আগত কাটা লাগা নাচিবলৈ আৰম্ভ কৰিছে कौन है ये लोग कहां से आते हैं चल बाजड़ी আরে ভাই এইবোৰ তই কি কৰিছ হাই 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 কি যে কৰিলা টিকটকৰ পাল্লাত পৰি মটাৰ পৰা মাইকী হৈ গলা আচলতে তোক মাইকীৰ দৰেও লগা নাই তোক অলপ বেলেগতকৈ বহুত বেলেগ ধৰণৰ লাগিছে তই এইবোৰ কৰি কি পাবি সালা মক্কেল তই সঁচাকে অসমীয়া হয়নে বোলে কালৰো কাল বিপৰীত কাল টিকটকে খাই দিলে সকলোৰে জান হেৰো পাব্লিচিটিৰ বাবে নিজৰ দেহাৰ কাপোৰ খুলি টিকটকত ভিডিঅ' বনাবলৈ আৰম্ভ কৰি দিলি সালা ইমান মক্কেল হৈ গলি হেৰো তহঁতে নিজৰ ক্ৰিয়েটিভিটি শ্ব' কৰিবৰ বাবে কাপোৰ খুলিবহে পাৰিলি নে সালা মক্কেল আৰু বেলেগ ৰাস্তা নাপালি ঠিক আছে তেনেহলে বন্ধুসকল এইবোৰ মক্কেল আমি বাৰু চলিয়ে থাকিব নতুন নতুন মক্কেল আহিয়ে থাকিব গতিকে বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে তেনেহলে লাইক কৰক আৰু শ্বেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰি দিয়ক আৰু বন্ধুসকল আপোনালোকৰ মতামত প্লিজ মোক কমেন্ট কৰি জনাব তো বন্ধুসকল আজিলৈ ইমানেই পুনৰ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই